চ' এতিয়া আপোনালোকৰ লগত মই লৈ আহিছোঁ যে কিছুমানে মোক সুধি আছে মেম একদমেই পঢ়া হোৱা নাই আৰু যিহেতু এটা নতুন নিউজ আছে যে ইতিমধ্যে মই এনেই চেইবাৰ মানে অফিচত কিবা কামত গৈছিলোঁ চ' এনেই কথা বতৰাত মই তেখেতসকলক এনেই সুধিলোঁ যে আপোনালোকৰ এক্সামছটো বা কেতিয়া হোৱাৰ চান্সেছ আছে চ' চ'ৰ্চেছৰ পৰা মই গম পোৱা গৈছে যে আমাৰ এক্সামটো জুলাই মাহত হ'বই কনফাৰ্ম চ' আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক যিসকলে প্ৰিপেয়াৰ কৰি আছে আৰু যিসকলে প্ৰিপেয়াৰ কৰা নাই তেওঁলোকৰ বাবে মই 3 মান্থছৰ এটা যেহেতু এক্সামছ আহি গৈছে চ' এতিয়া টিপছটো অলপ বেলেগ ধৰণৰ হৈ যাব সেইটো লৈ আহিছোঁ চ' আপোনালোকে এটা কাম কৰিব আমি এক্সামৰ যেতিয়া প্ৰিপাৰেশ্যন কৰা হয় তেতিয়া দুটা টাইপৰ আমাৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি থাকে প্লেন থাকে কেনেকুৱা ধৰণৰ এটা থাকিব শ্বৰ্ট টাইমৰ প্লেন আৰু এটা থাকিব লং টাৰ্ম প্লেন চ' শ্বৰ্ট টাৰ্ম প্লেনটো আমি কেতিয়া ক'ম যেতিয়া আমাৰ এক্সামৰ 20 দিন বা 25 দিন আছে বা 15 দিন আছে সেই প্লেনটো আমি যেতিয়া এক্সিকিউট কৰোঁ সেইটো এটা বেলেগ ধৰণৰ প্লেন হয় আৰু যেতিয়া আপোনাৰ হাতত 2 মাহতকৈ বেছি সময় থাকে মানে আপোনাৰ এক্সামৰ 2 মান্থ বা 3 মান্থ আছে তো তেতিয়া আমি যোনটো ষ্ট্ৰেটেজি এপ্লাই কৰোঁ সেইটো চ' এতিয়া আপোনালোকে মই অলৰেডি আপোনালোকৰ লগত বাকী ষ্ট্ৰেটেজি কেনেকুৱা বুক লিষ্ট কেনেকুৱা কি ফ'ল' কৰিব লাগে সেইটো কৰিছোঁ কিন্তু এতিয়া 3 মাহ আছে এতিয়া আমি পঢ়াৰ স্পীডটো অলপ বেছি কৰিব লাগিব আপোনালোকে যদি 5 আৱাৰ্ছ পঢ়ি আছে প্লিজ 7-6 আৱাৰ্ছ অলপ বঢ়াই দিয়ক টাইমটো আৰু যিসকলে অলৰেডি হেৰি কৰি আছে ডিউৰিং ৰমজান আপোনালোকৰ পঢ়া অলপ হেৰিছে প্লিজ ঢিলা নিদিব কাৰণ আপোনালোকে ৰমজানত আপোনাৰ মাহঁতে 2টা বজাত উঠি ৰান্ধে ন তেতিয়াতো আপোনালোকে ৰন্ধা বঢ়া কাম নকৰে কিছুমান আমাৰ নিচিনা আৰু কিছুমান হাউচৱাইফ আছে বাৰু বা কিছুমান আমাৰ নিচিনা ৱৰ্কিং লেডি আছে যিসকলৰ কাম আৰু দুগুণ বাঢ়ি গৈছে চ' তেনেকুৱা সকলৰ বাবেও মটিভেশ্যন আপোনালোকে একদম হেৰি নকৰিব বহুত চিম্পল হয় আপোনালোকে ক্ৰেক কৰিব পাৰিব আৰু কাৰণ মই এটা বস্তুৱে জানো কিছুমান মানুহ আছে আমাক লাইফত যে কণ্টিনিউৱাছলি আমাক কয় আমাৰ নহ'ব আমাৰ ৰিলেটিভছে হওক বা ইভেন আপুনি যদি ৱৰ্কিং মাদাৰ নহয় হাউচ ৱাইফ হয় ঘৰত ৰন্ধা বাঢ়া পোৱালি এইবিলাক লৈ আপোনালোকৰ কাম দিনটোত ব্যস্ত যায় আৰু ল'ৰা হয় যদি কিছুমানৰ কলেজ অফিচ বা ষ্টুডেণ্টখিনিৰ বাহিৰে বহুত ফাইনেন্সিয়েল দায়িত্ব বা বহুত হেডেক থাকে সেইবিলাক আপোনালোকৰ থাকিবই সদায় সেইবিলাকক লৈ ডিমটিভেটেড নহ'ব কাৰণ সেই বস্তুবিলাক লাইফত আমাৰ সদায় থাকিব ধৰক আপোনাৰ এতিয়া হেৰিত নাই চাকৰিয়াল জীৱনত বা আপোনাৰ যিকোনো সময়ত আপোনাৰ লাইফৰ এই ষ্ট্ৰাগলবিলাক আপোনালোকৰ লগত থাকিবই চ' মটিভেশ্যন কেতিয়াও কম নকৰিব আৰু যদি আপুনি ডিমটিভেটেড হয় প্লিজ ৰাস্তাত মই এটা বস্তুৱে সদায় কওঁ আমাৰ যে ৰাস্তাত বেগাৰবিলাক আছে বা ষ্টেচনত যিবিলাক মানুহ শুই থাকে ৰাতি থাকে সেইবিলাক মানুহেও পঢ়ি পেলাই SES IAS বা এক্সাম ক্ৰেক কৰা দেখা যায় বহুতৰ এক্সাম্পল আমি দিব পাৰোঁ চ' আপোনাৰ সেনেকুৱা চিটুৱেশ্যনটো হোৱা নাই তাতকে বহুত ভাল কণ্ডিশ্যনত আছে চ' এতিয়া আমি ডিছকাছ কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে মই ভিডিঅ'বিলাক ডিছকাছ কৰি গৈ থাকিম কেনেকৈ ষ্ট্ৰেটেজি অ'কে ফাৰ্ষ্ট হ'ল আমি কি কি বস্তু এপ্লাই কৰিব লাগিব এতিয়া 3 মাহ আছে যিহেতু আপোনাৰ হাতত আছে আমাৰ 100টা কুৱেশ্যন থাকে 100টা কুৱেশ্যন থাকে যদি আপুনি ডিগ্ৰী 3rd গ্ৰেডৰ কাৰণে দি আছে আপোনাৰ 100টা কুৱেশ্যন থাকিব আৰু যদি আপুনি 4th গ্ৰেডৰ কাৰণে দি আছে তেতিয়া 135টা কুৱেশ্যন থাকিব আপোনালোকৰ চ' সেইটো মতে আপুনি ষ্ট্ৰেটেজিটো বনাব লাগিব চ' প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে অলৰেডি মই আপোনালোকক কৈছোঁ যে মই ছল্ভ কৰাই দিছোঁ কিছুমান কিন্তু এতিয়া মই বেলেগ ধৰণে অলপ ষ্ট্ৰেটেজিজো এপ্লাই কৰিম যে যিবিলাক কুৱেশ্যন পেপাৰ আছে আমি এটা কাম কৰিম আমি ডেইলি 1 ঘণ্টাকে ছেশ্যন ল'ম এটা কুৱেশ্যন পেপাৰ ছল্ভ কৰিবৰ কাৰণে হাফ ছল্ভ কৰিম আৰু হাফটো ছল্ভ কৰিম আৰু 1 ঘণ্টাত ঠিক আছে কাৰণ এক্সামৰ নিচিনাকেই আমি কৰিব ট্ৰাই কৰিম আৰু সেইখিনি টাইমত আপোনালোকে মোৰ কুৱেশ্যনটোৰ এক্সপ্লেনেশ্যনটো দিয়াৰ আগতে টেষ্ট চিৰিজ কিনিব খোজা নাই ৱেল এণ্ড গুড আপোনালোকে কিনিব নালাগে কিন্তু যদি প্ৰিভিয়াছ ইয়েৰৰ আপোনালোকে বা চেম্পল কুৱেশ্যন পেপাৰখিনিও মই সদায় কৈছোঁ যে ঘড়ী এটা লগত লৈ ল'ব ষ্টপ ৱাচ এটা বা নিজৰ ষ্টপ ৱাচ যদি নাই মোবাইলটো প্লিজ নাচাব কাৰণ মোবাইলটো চালে আমি ডিষ্ট্ৰেক্টেড হওঁ বাৰে বাৰে মই কৈছোঁ মোবাইল ফোন ইউজটো এই 3 মাহ জাষ্ট এভইড কৰি লওক এবাৰ জব পোৱাৰ পাছত কাইণ্ডলি আপোনালোকে মোবাইল ফোন আকৌ ইউজ কৰিব একো কথা নাই আৰু দামী ধুনীয়া চাই কিনি ল'ব আৰু নিজৰ পইচা দি কিনি ল'ব ঠিক আছে চ' এতিয়া হ'ল আইডিয়া আপুনি প্লেনিংটো কেনেকৈ কৰিব চ' প্লেনিং হ'ল প্ৰথমতে আপুনি চিলেবাছটো চাই লওক কিমান চিলেবাছ বাকী আছে এতিয়ালৈকেতো আমি বহুত পঢ়িছোঁ আপোনালোকেও পঢ়িছে কিছুমানে যদি একদমো পঢ়া নাই সিহঁতৰ কাৰণে মই কৈ যাম আজি চ' এতিয়া প্ৰথম আহোঁ আমি GS পেপাৰৰ যদি আপোনাৰ কিছুমানৰ হৈ গৈছে দেন আপুনি GS পেপাৰখন অনলি ইভিনিং টাইমত পঢ়ক মানে যেতিয়া আমি বহুত টায়াৰ্ড হৈ যাওঁ ৰিভাইজ দিবৰ কাৰণে অকল ইউজ কৰক আপোনাৰ GS পেপাৰ যিমানখিনি পঢ়িছে এইখিনি 1 ঘণ্টা ৰিভাইজ দিয়ক আৰু নতুন ছাবজেক্ট পঢ়িবৰ কাৰণে 1 ঘণ্টা আকৌ পঢ়ক তো 2 ঘণ্টা বা 1.5 ঘণ্টা পঢ়ক সেইটো আপোনাৰ নিড অনুযায়ী যে আপোনাৰ কিমান হৈছে যদি আপোনাৰ পুৰণা ষ্টুডেণ্ট হয় আপোনাৰ পঢ়া কমপ্লিট হৈ গৈছে বা অলমষ্ট 80% হৈছে দেন আপুনি 1 ঘণ্টা ৰিভাইজ দিয়ক
আৰু 1 ঘণ্টা পঢ়ক আৰু যদি নতুন ষ্টুডেন্ট হয় আপোনাৰ জিএস একোৱে হোৱা নাই যেহেতু আমাৰ জিএস বা জেনাৰেল নলেজৰ সেকশনটোৱে বহুত এটা ওয়েটেজ হ্যান্ডেল কৰে সো সেই ওয়েটেজটো হ্যান্ডেল কৰিবৰ কাৰণে আমি কেনেকৈ হেল্প কৰিম আমাৰ নিশ্চয় বেলেগ বিলাকৰ তুলনাত আমাৰ হেতু মাৰ্কছত কাৰণ জেনাৰেল ষ্টাডিজত মাৰ্কস স্কোৰিং কৰা বহুত ইজি ৰেদাৰ দেন ৰিজনিং ইংলিশ আৰু হেৰি আপোনাৰ মেথছত বহুত বিলাক মাৰ্কস ভুল থাকাৰো চান্সেস থাকে সো ইয়াৰ বাহিৰেও আপোনালোকে আৰু এটা স্ট্ৰেটেজি প্লিজ কম্পিউটাৰ সাইন্স যোনবিলাক ষ্টুডেন্টে টিক কৰিছে বা এপ্লাই কৰিছে আপোনালোকৰ কম্পিউটাৰ সেকশনৰ কোৱেশ্চন বিলাক আপোনালোকে কি কৰিব আপোনালোকে মানে গুগলত গৈ পেলাই বা কিছুমান কম্পিউটাৰ ইনষ্টিটিউটৰ এমসিকিউ ময়ো লৈ আহিম এমসিকিউ সেশন যোনবিলাক এডিআৰিত আহে হেনেকুৱা টাইপৰ কোৱেশ্চন বিলাকৰ মই এটা সেশন লৈ আহিম আপোনালোকক তো হেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক আপোনালোকে মুখস্থ কৰিব পাৰে যেহেতু এইবিলাক বেসিক কোৱেশ্চন আহে ইমান ডিপত নাহে তো বেসিক সেইবিলাক ইজি কোৱেশ্চন বিলাক কিয় নিজৰ হাতৰ পৰা মাৰ্কস খিনি যাব দি আছে সো সেইখিনি এটা ৰিলেটেড টু আপোনাৰ যেনে এৱাৰ্ড নেশনেল পাৰ্ক এইখিনি স্ট্ৰেটেজিকে মই কৰাম বাৰু কালিৰ পৰা মই ক্লাसेছ কিটা আপোনালোকৰ ষ্টাৰ্ট কৰিম 30 days 90 days challenge আমি কৰিম তো 90 daysৰ ভিতৰত আমি গোটেই সিলেবাসটো শেষ কৰিম যিসকলে মোৰ পেইড কোৰ্সটো ল'ব খুজে তেখেতসকলে মোৰ টেলিগ্ৰাম চেনেলত কিপ লাৰ্নিং বুলি আছে 416 তাতে আপুনি কমেন্ট সেকশনত জনাব পাৰে আৰু মই নিজৰ WhatsApp নাম্বাৰটো আপোনালোকক অলৰেডি দি দিম যাতে আপোনালোকে যোনবিলাক পেইড গ্ৰুপ আছে অনলি পেইড কোৰ্সৰ ষ্টুডেন্ট খিনিয়ে মোৰ লগত এনৰোল হ'ব পাৰিব আৰু পাৰ্সোনাল গাইডেন্স খিনি ল'ব পাৰিব ঠিক আছে যেহেতু আমাৰ ডাঙৰ ইনষ্টিটিউট নহয় তো আমি ফিজ বিলাক হেনেকে ৰিজনেবল ৰাখিছো আপোনালোকে ক'ব পাৰে কিছুমানে কয় মেম মোৰ ফিজ বিলাক আমি ইনসাইটৰ হওক বা বেলেগ বেলেগ ডাঙৰ অৰ্গেনাইজেচনৰ হওক সিহঁতে কমকে লয় কাৰণ সিহঁতে আপোনালোকক ৰেকৰ্ডেড ক্লাছ খিনি অনলি দিয়ে আৰু পিডিএফ খিনি আগৰ যিখিনি কৰা আছে এইখিনি দি দিয়ে ইফ আই এম নট ৰং লাইভ ক্লাसेছ খিনি তেখেতসকলে সেই মোৰ নিচিনাই নতুনকে কৰাব বাট মই এনেকে নকৰাও মই স্পেশালি এটা ব্যাচ লৈ লও আপোনালোকৰ সো ফিজটো অলপ ৰিজনেবল কে মানে আপোনালোকৰ যদি ইনসাইটৰ 14 হয় তে মোৰটো অলপ বেছি হ'ব পাৰে নেক্সট আপোনালোকৰ থাকিল এইখিনি পঢ়াৰ ষ্ট্ৰেটেজি ৰাতি আপোনালোকে এতিয়া যেহেতু रोजा হয় বা যিবিলাক ষ্টুডেন্টে ৰাতি পঢ়ে 10টাৰ পৰা 11টা 12টা লৈকে মেথছ কৰক 12টাৰ পৰা 1টা 2টা লৈকে যেহেতু আপোনালোকে সেহৰি খাই হৈ যায় 2টা লৈকে আপোনালোকে নুহুব হাৰে থাকক 2টা লৈকে আপোনালোকে হেৰি পঢ়ক আপোনালোকৰ যোনখিনি ৰিজনিং আৰু ইংলিশ 1 ঘণ্টা ৰিজনিং পঢ়ক এনাফ ইমান বেছি পঢ়িব নালাগে কাৰণ ৰিজনিংৰ পৰা কম কোৱেশ্চন পাহে আৰু ইংলিশৰ অনলি যোনবিলাক গ্ৰেজুৱেট লেভেলৰ তাতো অলপ টাফ আহে বাট বাকি যিবিলাক গ্ৰেড 4 আৰু যোনবিলাক আপোনালোকৰ পেপাৰ 1 পেপাৰ 2 হয় সেইবিলাকৰ আপোনালোকে কোৱেশ্চন পেপাৰ বিলাক মই অলৰেডি ডিসকাস কৰি যাম মোৰ লগত চাই যাব কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহে আৰু কেনেকুৱা ধৰণৰ পঢ়িব লাগিব হেতু মই নেক্সট ভিডিওটোত আপোনালোকক কৈ যাম সো এইটো আছিল আপোনালোকৰ নৰ্মেল স্ট্ৰেটেজি আৰু এতিয়া মই কাইন্ডলি আপোনালোকক কি বস্তু মানে নোট ডাউন কৰিব কম আপুনি যিকোনো টপিক পঢ়ি আছে কাৰেন্ট এফেয়াৰ্স হওক তাৰ কাৰণে এখন বেলেগ বহি বনাই ল'ব মেথছৰ কাৰণে বেলেগ বহি আৰু বাকি বিলাক সেকশনৰ কাৰণে বেলেগ বেলেগ বহি সোশ্যাল সায়েন্সৰ খিনি আপোনালোকৰ যোনখিনি এডিআৰি সোশ্যাল সায়েন্স বহুত ইম্পৰ্টেন্ট হয় সোশ্যাল সায়েন্সৰ সেশনটো মই অসমীয়াতে লৈ আহিম আপোনালোকৰ কাৰণে যেহেতু মোক বহুত ষ্টুডেন্টে ইংলিশতো আনিব দিছে ইংলিশৰ খিনি মই কৰিম দুটা বেলেগ বেলেগ সেকশন কৰিম আপোনালোকক আৰু এই দুটা আপোনালোকৰ মই ডেমো ক্লাছটো দি দিম যেহেতু পেইড সেকশন হ'ব সোশ্যাল খিনি আপোনালোকৰ পেইড কোৰ্স হ'ব আপোনালোকে যদি সোশ্যালৰ পৰা বহুতো কোৱেশ্চন আহা দেখা গৈছে এবাৰ এপিএসসি টো হেৰিও আৰু আপোনালোকে যদি এপিএসসি ৰ মোৰ কোচিং ক্লাसेस ল'ব খুজে দেনে হলে ওয়ান টাইম মই এবাৰে পেমেন্ট ল আৰু লাইফ টাইমৰ কাৰণে আপোনালোকে ফ্ৰী এভেইল কৰিব পাৰে গোটেই আনসাৰ ৰাইটিং বা গোটেই গাইডেন্সটো মই দিউ বাৰু ঠিক আছে সিসেট পেপাৰখনৰ গাইডেন্স আপোনালোকে মোৰ পৰাই পাব সো কাইন্ডলি কোনোবাই যদি ইন্টাৰেস্টেড হয় মোৰ যোনটো টেলিগ্ৰাম চেনেল হয় কিপ লাৰ্নিং তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে যোগাযোগ কৰিব পাৰে 416 নাইবা মোৰ ফেসবুক চেনেল বা আপোনালোকে মোৰ ইনষ্টাগ্ৰাম চেনেলতো কন্টাক্ট কৰিব পাৰে সেম নেমে আছে তো নেক্সট হৈ গল আপোনালোকৰ এটো স্ট্ৰেটেজি নেক্সট এতিয়া স্টাৰ্ট কৰক আপোনালোকে যে মেথছটো কেনেকৈ কৰিব মেথছটো প্লিজ কাইন্ডলি ট্ৰেডিশনাল মেথড দিনা মেথছ আপুনি একদম নোৱাৰে যদি তো আপুনি মেথছৰ প্ৰিভিয়াস আৰু 5 বছৰ যিবিলাক কোৱেশ্চন কিটা হয় সেই সেম টাইপৰ কোৱেশ্চন বিলাক সলভ কৰি অনলি গুছি যাওক তেতিয়া আপুনি 10টা কোৱেশ্চন সলভ কৰিব পাৰিব একদম মেথছ নোৱাৰিলে আপুনি একদম যদি নোৱাৰে তথাপি কি কৰিব তো হেনেকুৱা ধৰণৰ সো আজি আৰু ইয়াতকে বেছি আমি ডিসকাস নকৰো নেক্সট আমি ডিসকাস কৰিম কেনেকে কিনটো সাবজেক্টৰ মই স্ট্ৰেটেজি কেখিনি লৈ আহিম এইখিনি আপোনালোকে মোৰ চেনেলটো চালে এভৰিডে যদি চাই মোৰ চেনেলৰ গোটেই 90 ডেজৰ চেলেঞ্জ লৈ আহিছো এটো চালে আপোনালোকে গোটেইটো কমপ্লিট হৈ যাব নেক্সট এতিয়া হল আপোনালোকৰ যে কি বস্তু এভয়েড কৰিব প্লিজ এই 90 ডেজৰ কাৰণে কাইন্ডলি ফ্ৰেন্ড সাৰ্কুল বাদ দিয়ক কৰবাত কিবা ফেষ্টিভেল হৈছে মিউজিক ডান্স এইবিলাক আপোনালোকে পিছতো চাব পাৰিব ইফতাৰ পাৰ্টি ঈদৰ পাৰ্টি বা হোলি এইবিলাকৰ বেছি ইনভলভমেন্ট নকৰিব অলপ অলপ ফৰ্মালি ইয়াত যোনখিনি দৰকাৰ সেইখিনি কৰক আৰু ফাস্টেষ্ট
মানে ইছলামৰ যোনটো ফাস্টিং প্ৰসেস হয় সেইটো খুবেই ভাল হয় আপোনালোক যদি মুছলিম হয় দেন ডু ফাস্টিংৰ কাৰণে একো এফেক্ট নহয় নিজৰ পঢ়াত তাৰ উপৰি আপোনালোকৰ কি হ'ব মেডিটেশ্যন ওৱান কাইণ্ড অফ মেডিটেশ্যন হ'ব আৰু ফাস্টিং ইজ গুড ফৰ হেল্থ আপোনাৰ যোনটো কেঞ্চাৰ বডি চেল হয় সেইটো গ্ৰ' নকৰে ফাস্টিঙে চ' আপুনি যদি ফাস্টিং কৰে বহুতবিলাক বেমাৰৰ পৰা আৰু আপোনাৰ যোনবিলাক পাচন তন্ত্ৰ আছে সেইখিনিও অলপ ৰেষ্ট পায় নিজে নিজক ৰিফৰ্ম কৰিবলৈ সিহঁতে সুবিধা পায় এনি টাইম যিহেতু আমিও এনি টাইম কাম কৰি থাকি ভাগৰি যাওঁ তো আমাৰ চিষ্টেমটো সেম যেনে গোটেই কাম কৰি মই এজ হিন্দু অৰ মুছলিমছ আজিকালি কি হৈছে আমাৰ ফাস্টিং প্ৰচিডিউৰটো কমি গৈছে মডাৰ্নাইজেশ্যনৰ লগে লগে মডাৰ্নাইজেশ্যন ইজ নিডেড বাট spiritual also needed so do fasting whether you are a Muslim or you are a Hindu if you are a Hindu then go for a fasting vrat and all but if you are a Muslim do fasting for your Ramzan because this is a month of tranquility month of cure and forgiveness so you can do this and if you are a Hindu then go for any kind of Shivratri or any kind of other I'm not aware of that much but then also you guys are very aware of that spiritual things also needed so pray কৰাটো বহুতে দৰকাৰ তো আপোনালোকক মনটো মানুহৰ আমাৰ মনটো কনফিডেন্ট আৰু মেন্টেলি বহুত কাম থকাটো বহুত দৰকাৰ সেইটোৱে আমাক কৰ পৰা কৰা যায় we can do namaz we can do prayers আপুনি যদি খ্ৰীষ্টান হয় চাৰ্চত যাওক যদি আপুনি হিন্দু হয় পূজা কৰক সেইটোৱে কি কৰে আমাৰ মনটো বা স্পিৰিচুৱেল হিচাপে ভগৱানৰ হেল্পো বহুত দৰকাৰ হৈ পৰে কাৰণ লাকো দৰকাৰ হয় হাৰ্ড ওয়ার্ক দৰকাৰ হয় বাট এটা কথা কয় না কিসমত বদলতে हैं किस्मत भगवान किस्मत लिखते हैं बट अगर हम लोग डेली कोशिश करें तो वो किस्मत भी बदल सकते हैं हम लोग सो यू कैन डू दिस ऑल्सो सो আপোনালোকে প্লিজ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ যিমানবিলাক গ্ৰুপ আছে প্লিজ এভইড কৰক যিবিলাক ইউটিউব চেনেল চাই সেইকেইটা কাইণ্ডলি ৰিমাইণ্ডাৰ দি থৈ দিয়ক আৰু এটা টাইমতে চাওক গোটেই দিনটো ইউটিউব অমুকৰ এইটো ইউটিউব চেনেলো চালো সেইটো ইউটিউব এনেকুৱা নহয় আপুনি সাবজেক্ট ওয়াইজ টপিক ওয়াইজ যাওক আৰু ইউটিউব চেনেলটো চাওক আৰু নোট ডাউন কৰি থওক আৰু যেতিয়া পিছত পঢ়ে ইউটিউব চেনেল তাকো নাচাব অনলি ৰিভাইজ দিয়ক ঠিক আছে সো এইখিনি আছিল আমাৰ এডিআৰই এক্সামৰ বা সিডিপিও এক্সামৰ যিকোনো এক্সামৰ আপোনাৰ টিপছ এণ্ড ট্ৰিক্স সো আপোনালোকে চাব পাৰে নেক্সট ভিডিঅ'টো মই লৈ আহিম আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল বাই বাই ফলো ফৰ মোৰ